কাৰণ আজি যিসকলক সন্মান সহকাৰে এটা অনুষ্ঠান পাতি তেখেতসকলৰ নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছে ইয়াৰ যোগেদি প্ৰতিজন নিযুক্তি পত্ৰ প্ৰাপকে আজি তেখেতসকলৰ দেশৰ প্ৰতি এটা যিটো দায়িত্ব সেই দায়িত্বৰ কথা তেখেতসকলে উপলব্ধি কৰিছে আৰু সকলোৱে কৰ্মযোগী হিচাপে দেশ মাতৃক সততা নিষ্ঠাৰে সেৱা কৰিব লাগিব নিজৰ মাতৃ পিতৃক সেৱা কৰিব লাগিব সমাজ সেৱা কৰিব লাগিব জনসেৱাই হৈছে দেশ সেৱা গতিকে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এইটো যিটো উল্লেখযোগ্য পদক্ষেপ ল'লে তাৰ ফলত মই ভাবোঁ সমগ্ৰ ভাৰতবৰ্ষতেই যুৱ সমাজে এটা নতুন দিগন্ত আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছে আৰু আগন্তুক দিনত 2047 মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সকলোকে আহ্বান জনাইছে আমি 140 কোটি ভাৰতীয়ই ঐক্যবদ্ধভাৱে নিষ্ঠাৰে যদি পৰিশ্ৰম কৰোঁ নিশ্চিতভাৱে এইখন ভাৰতবৰ্ষই বিশ্বৰ শ্ৰেষ্ঠ উন্নত ৰাষ্ট্ৰ হ'ব আত্মনিৰ্ভৰ ভাৰত হ'ব